কি খবৰ সকলোৰে ভালনে? চ' আজি আমি এই ভিডিঅ'টোত হোৱাটছএপৰ কিছুমান অপশ্যন ছেটিংছৰ বিষয়ে জানিম। হোৱাটছএপ আমি সকলোৱে ব্যৱহাৰ কৰোঁ, কিন্তু এইকেইটা ছেটিংছ ব্যৱহাৰ কৰিলে আমি আৰু ভালকৈ ব্যৱহাৰ কৰিব পাৰিম। চ' ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, চ' প্ৰথমতে মই মোৰ হোৱাটছএপ একাউণ্টটো অন কৰিলোঁ। তাৰপিছত ইয়াত 3 ডটৰ অপশ্যনটো আছে, ইয়াত ক্লিক কৰক। তাৰপিছত ইয়াত বহুত অপশ্যন আছে, সকলোৱে জানেই এইবোৰৰ বিষয়ে, চ' মই এইবিলাক ক'ব নাযাওঁ। ইয়াত ছেটিংছ অপশ্যনটো আছে, ছেটিংছত ক্লিক কৰক। তাৰপিছত একদম ওপৰত আছে একাউণ্ট, ইয়াত ক্লিক কৰক। তাৰপিছত একদম ওপৰত আছে প্ৰাইভেচি, ইয়াত ক্লিক কৰক। তাৰপিছত ইয়াত দেখিছে লাষ্ট চিন, তাৰ মানে হ'ল আপোনালোকে যেতিয়া নেট অফ কৰে তাতে এটা টাইম আহি যায়, বেলেগে সেইটো গম পায় আপুনি কিমান টাইমত নেটটো অফ কৰিছে। চ' ইয়াত এভৰিৱান কৰা আছে, চ' ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে মাই কণ্টেক্ট, ন'বডি চিলেক্ট কৰিলে আপোনালোকৰ লাষ্ট চিন কোনোৱে দেখা নাপায়। আৰু প্ৰফাইল ফটো, আপোনাৰ প্ৰফাইল ফটোটো এভৰিৱান সকলোৱে চাব পাৰে। চ' ইয়াত যদি ন'বডি কৰি দিয়ে প্ৰফাইল ফটোটো কোনো চাব নোৱাৰে। আৰু এবাউট, আপোনালোকে যে তলত কিবা লিখি দিয়ে বা হাই দেয়াৰ আই এম ইউজিং হোৱাটছআপ, সেইও এভৰিৱান আছে। ইয়াত যদি ন'বডি কৰি দিয়ে কোনো দেখা নাপায় সেইটো। আৰু ষ্টেটাছ, আমি ষ্টেটাছ দিওঁ, ইয়াত মাই কণ্টেক্ট আছে, অনলি শ্বেয়াৰ উইথ, ইয়াত যদি অনলি শ্বেয়াৰ উইথ কৰি দিয়ে তেতিয়া আপোনালোকে ইয়াত মোৰ এইবোৰ ফ্ৰেণ্ড, চ' ইয়াত চিলেক্ট কৰি আপুনি শ্বেয়াৰ কৰিব পাৰে। চিলেক্ট কৰি শ্বেয়াৰ কৰিলে অকল সেইজনে দেখা পাব আৰু বেলেগে কোনো দেখা নাপায়। চ' বেক কৰি দিলোঁ। তাৰপিছত এইখিনি ব্লক কণ্টেক্ট, ইয়াত আপুনি যদি কাৰোবাক ব্লক কৰি থৈছে ইয়াত আহিব। লাইভ লোকেশ্যনটো নান কৰি থ'ব দিয়ক, নহ'লে বা আপোনালোকৰ লোকেশ্যন কোনোবাই ট্ৰেক কৰি ল'ব পাৰে। চ' এইটো কৰিলোঁ মই বেক। আৰু ইয়াত ছিকিউৰিটিৰ অপশ্যন আছে, এইটো শ্ব' ছিকিউৰিটি নটিফিকেশ্যন, এইটো এলাউ কৰি থৈ দিব। এলাউ থাকিলেতো ভালে, এইটো এলাউ কৰি থৈ দিব। আৰু চেঞ্জ নাম্বাৰ, ইয়াত আপোনালোকে নম্বৰ চেঞ্জ কৰিব পাৰে, আপোনাৰ হোৱাটছএপৰ নম্বৰটো। ৰিকুৱেষ্ট একাউণ্ট ইনফো, ইয়াত আপোনালোকে ৰিকুৱেষ্ট পঠাব পাৰে আপোনাৰ একাউণ্টটো। একদম তলত আছে ডিলেট মাই একাউণ্ট, আপোনাৰ একাউণ্টটো ডিলেট কৰিবলৈ হ'লে ইয়াত ক্লিক কৰি আপোনাৰ ফোন নম্বৰটো মাৰি দিলে ডিলেট মাই একাউণ্টত মাৰিলে আপোনাৰ একাউণ্টটো ডিলেট হৈ যাব। চ' আৰু ইয়াত চেট, চ' আপোনালোকে যাক মেছেজ কৰিছে চ' ইয়াত আহিব। নটিফিকেশ্যন ইয়াত দেখিছে ভাইব্ৰেট হয়, এইটো অফ কৰি থৈ দিব পাৰে। তাৰপিছত ইয়াত ৰিংটন থ'ব পাৰে। তাৰপিছত লাইট হোৱাইট আছে, ডাটা এণ্ড ষ্ট'ৰেজ ইউজেছ, ইয়াত ক্লিক কৰিলে আপুনি গম পাব কাক বেছিকৈ মেছেজ কৰিছে, ভিডিঅ' দিছে কিবা। ইনভাইট ফ্ৰেণ্ড, ইয়াত আপোনালোকে শ্বেয়াৰ কৰি আপুনি হোৱাটছএপৰ লিংকটো শ্বেয়াৰ কৰিব পাৰে ফেচবুকত মেছেজৰ দ্বাৰা, ইমেইলৰ দ্বাৰা, ইনষ্টাগ্ৰামৰ দ্বাৰা আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ হোৱাটছএপৰ লিংকটো। চ' এইখিনি মোৰ এই সৰু ভিডিঅ'টোৰ দ্বাৰা জনালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক
আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মাজত থকা একে নামৰ চিম্বলটো ক্লিক কৰি থেংক ইউ বাই 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 Despacito, quiero respirar tu cuello despacito. Deja que te diga.